নমস্কাৰ, আজি 25 ডিচেম্বৰ বৰদিন হয়, কাম নাই ঘৰত, সেইকাৰণে গাড়ীখন লৈ ওলাই আহিলোঁ। বৰুৱাক লগ পালোঁ, ইহঁতৰ চকত আছিল বৰুৱা। তাৰপিছত ডনক ফোন কৰিলোঁ, ডনে ক'লে অসম ভিত্তিত বোলে ভলীবল খেলা হৈ আছে, তই আহি যা। এতিয়া যাওঁ, কি হয় চাওঁ। এতিয়া আউলা চকালৈকে গৈ আছোঁ, দেখাই আছোঁ কি কৰোঁ তাতে গৈ কিনে। এইটো কপি পেষ্ট আহি যাব নেকি? কোনে ফোন কৰিছে? জয়নাল আব্দিন গুজৰাট। ৰাস্তাদি ক'তনো যাব পাৰি? বঙলাগড়ত। অঁ, মঙললৈ যাব পাৰিম না? এইটো মেইন, এইটো পকাই দিয়ে যাব পাৰিম? অঁ, অলপ বেয়া আৰু ৰাস্তাটো। অঁ অঁ, হেল্ল' ডন, ক'ত আছা? মই মৃণাল। মই ইয়াতে আউলা চুকা। অঁ, আহি পালোঁ। নে তোৰ তাত যাম মই? অঁ, আকৌ যাম আৰু কি কথা আছে? তোৰ তাত কোনফালেদি যাম? অঁ, কোনফালেদি যাম সেইটো কওঁ। খৰিয়াপাৰাটো চিনি নাপাওঁ দোষ। ইয়াতে আউলা চুকাত আছোঁ, আউলা চুকাৰ পৰাই মই যাম বঙলাগড় বজাৰ। আহিলোঁ খন গাহৰি চাহৰি কাটি। অঁ, কি বুলি কয় জেগাটো? খৰিয়াপাৰা মানে ডিলাৰ চিলাৰগিলা পাৰ হৈ যাব লাগে। অঁ, বঙলাগড় বজাৰতে। অঁ, শুনিয়া চকেদি। দোকান। বহুত যাম, মই কৈছো না। জুম কৰি দিছা নেকি? বহুত ডাঙৰ এক্সিডেণ্ট। ক'ৰ ট্ৰাক আছিলা? এতিয়া বৰ্তমান ডনৰ ঘৰত যাই আছোঁ। ডনৰ ঘৰ বিচাৰি পোৱা নাই, কিন্তু তাৰ ৰাস্তাত সোমাইছোঁ। দেখাই আছোঁ ডনৰ ঘৰ কেনেকুৱা হয়। ময়ো গৈ পোৱা নাই আগতে। বৰুৱা আছে মোৰ লগত, চাই লওঁ কেনেকুৱা হয়। আৰু কাৰোবাক সুধিব লাগিব ডনৰ ঘৰটো কোনফালে, গৈ কিনে চাই লওঁ আৰু। ভণ্টিক সুধি দিওঁ নেকি? অঁ ভণ্টি, এই ডনৰ ঘৰটো কোনফালে? ৰাইট চাইডে যাব লাগিব ন? অঁ দিয়া, ঠিক আছে। ক'লে ভণ্টি এজনী লগ পাইছিলোঁ, ৰাইট চাইডে যাব লাগে বুলি ক'লে। চাওঁ ৰ'বচোন কি হয়। ডনক দেখোঁ চিনিয়ে পাই চবে। এইটো ডনক লগ পাই গ'লো। হাই ভিডিঅ' কৰি আছা নেকি? অঁ ভাই, মই ঘৰ বিচাৰি আহি আছোঁ। মই ভাবিছোঁ হেৰি এই বাইক লৈ আহিছা বুলি। নাই, বাইক লৈ অহা নাই নহয়। ৰ হেৰি কৰোঁ, এই মই দোকানৰ পৰা আহোঁ নেকি? কিয়া ভালকে দে, তই লওঁ আৰু একো কৰিব নালাগে। আমি একো নাখাওঁ, চাহ তাহ নাখাওঁ দে। উঠো নেকি? উঠ ঐ, লগ মাতি দিছি। মোৰ লগৰ হে বৰুৱা। অঁ, হয় নেকি? ভালকে দে, আমাৰ গ্ৰুপৰ মানুহ। কিবা এটা নেকি? অঁ, কি ক'ম আৰু। এই আজি মৃণাল আহিল আমাৰ ঘৰত। মৃণালৰ ঘৰ কলাইগাঁৱত। বহুত দিনৰ পৰা আহিম বুলি কৈ আছে। আজি এটা বিশেষ কাৰণত ময়ো কিবা এটা ভিডিঅ' বনাম, গতিকে এনজয় এটা ল'ম আৰু ইও বনাব। তাকে চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক। আৰু কিবা ক'ব লাগিব নেকি? নাই, ডনক দেখাই দিলোঁ আৰু। দে বল এতিয়া যাওঁ।